এই হেৰি গম পাইছে নাই অৱস্থা ভাল নহয় ন মোৰ একদম গৈছিলোঁ বজাৰলৈ গম পাইছেনে বজাৰলৈ মাত্ৰ সোমাইছিলোঁগৈহে একদম থাকিব পৰা নাই ন পেটটো ৰাতিপুৱা বোলো কি খালোঁ ক'ত মৰোঁ গম পাইছে নাই কথা মানুহটো নহয় নাই য'তে বহি দিবলৈ হয় নাই বা কওকচোন বা আপোনালোকক হয় নাই বা কেতিয়াবা তেনেকুৱা মোৰ একদম অৱস্থা ভাল নাই পেটটো একে খাওঁ কৰি আহিছেনে একদম মানে কেনেকুৱা ধৰণৰ এটা মানে মাত ওলাইছে ন মই কি ক'ম পেটটোত একেবাৰে মিক্সি চলিছে মোৰ শেষ সাজি আৰু ইয়াতে বজাৰতে বহি দিব লাগিব চাগে নাই যেনিবা যেনে তেনে ৰক্ষা পৰি বজাৰৰ মাজতে সেই যে 5 টকা দিলে সোমাব পাৰিছে সঠিক সোমালোগে গম পাইছে নাই আপোনালোকৰ হয় নাই বা কেতিয়াবা মোক ক'বচোন দেই মোৰ একদম আজি অৱস্থা ভাল নহয় ইয়াত দেখিছে মুখত কাপোৰখন মাৰি লৈছোঁ এনেকৈ নহ'লে আকৌ লাজ লাগে নহয় ন সেইটো বাথৰুমৰ পৰা ওলাই আহিব পাৰি নি বা কওকচোন বা ঘৰ বা বাথৰুমটো চাওকচোন বা সেই বজাৰৰ মাজত যেনে তেনে গম পাইছেনে প্লাষ্টিকখনে চালি দি থোৱা আছিলে লাজ লাগিছে মানুহটো কওঁতেও লাজ লাগিছে হয় নাই বা আপোনালোকক তেনেকুৱা মোক ক'ব আকৌ দেই মোৰ আকৌ যে একদম তেনেকুৱা হ'ল নহয় মই আপোনালোকক কওঁ কথাটো নোকোৱাকৈ থাকিলে ভাল নালাগে ন কথাবোৰ আজিকালি লগ পোৱা নাই যে ৰ'বচোন চিনি পোৱাই নাই চাগে আপোনালোকে ন চিনি পাইছে নাই বাৰু ৰেখাজ ব্লকৰ ৰেখাজেই কেলৈ এইকেইদিন লগ পাই আছোঁ লগ পাম ৰ'ব দেই কাইলৈ ভালকৈ আহি আছোঁ ঠিক আছে দিয়ক